গুড মৰ্ণিং। আজি বহুত দিনৰ মূৰত আৰু মোৰ ভিডিঅ' আহিল, মই জানো যে বহুত দিন দিয়া নাছিলোঁ। যিয়ে নহওক, আৰু আজি মই আৰু মোৰ লগৰ কেইজনে আমি এটা ঠাইত যাম, চান্দুবিলৈ যাম বুলি ভাবিছোঁ। এটা স্মল ৰাইড কৰিম। তো সেই জাৰ্ণিটো আমাৰ আজি মোৰ ব্লগ হিচাপে আহিব আপোনালোকৰ সন্মুখত, আৰু আশা কৰোঁ আজি অলপমান বেলেগ ধৰণত কৰিব পাৰিম বুলি, মানে আপোনালোকক দেখাব পাৰিম বুলি মই আশা ৰাখিলোঁ। কাৰণ আগৰ ভিডিঅ'বিলাক মই জানো যে মই অলপ চিৰিয়াছ হৈ কথা পাতি আছোঁ। আজি যদি লগকেইটাৰ লগত যদি থাকোঁ, যদি সিহঁতে থাকে ভিডিঅ'টোত, যদি সিহঁতে অলপমান সহায় কৰে, তেতিয়াহ'লে আপোনাৰ মোৰ চাগে অলপমান ফূৰ্তি কৰা ৰূপটো দেখা পাব আপোনালোকে। যিয়ে নহওক, আৰু দাদা এজন আছে মোৰ, সি ডিজাইন ফিল্ডাৰ। একদম মোৰ আগৰ যিবিলাক ভিডিঅ'জ আছিল, একদম যেতিয়া মই হিন্দীত দিছিলোঁ ব্লগ দুটামান, তেতিয়া সি আছিল মোৰ লগতে। তো সিও আজি ব্লগ কৰিব, গতিকে তাকো লগ কৰাই দিম আপোনাৰ লগৰ আগত। সি মোৰ আগৰ ভিডিঅ'জবিলাকতো আছে, একদম ফাৰ্ষ্ট ভিডিঅ'জ দেই, মাজতে নাছিল। তো যিয়ে নহওক, আজি মোৰ গোটেইকেইটা ফ্ৰেণ্ডছৰ লগত মই যাওঁ এটা স্মল ৰাইড। তো অলপ ৰাইডটোলৈকে যাওঁ। এতিয়া মই অলপমান গাড়ীখন ফুল ষ্টাৰ্ট দিওঁ, মানে ফাৰ্ষ্ট টাইম, আৰু ষ্টাৰ্ট দি পেলাই পেকিং কৰোঁ। পেকিং কৰি পেলাই যাওঁ। মই মানুহটো ৰেডি আছোঁ, বাট পেকিং কৰা হোৱা নাই। যেনে কেমেৰা গেৰখিনি পেকিং কৰিব লাগিব, নহ'লেতো কেনেকৈ শ্বুট কৰিম ব্লগ, হয়নে নহয়? বলক। আমি এতিয়া বৰ্তমান ৰেষ্টুৰেণ্ট এখনত ৰখি আছোঁ, আৰু সেই ল'ৰাজন অহা নাই। তো তাক ৰখোঁ, ইয়াতে ৰখিম বুলি ভাবিলোঁ। এণ্ড অলপমান ফ্ৰেছ আপ হৈ লওঁ, এণ্ড অলপ লেমনেড খাই লওঁ, কিবা কিবি এনেকৈ। এণ্ড তাৰপিছত তাক চাগে মষ্ট প্ৰবেবলি ডিকেশ্যনত তাতে লগ কৰিম। তাৰপৰা আমি ৰাণী হৈ পেলাই ইপিনেদি যাম। তো বৰ্তমান এটা ষ্টপ ল'লোঁ। মোৰ মোৰ বেটেৰীটো গুচি গ'ল আপোনাৰ, এণ্ড দেন তাৰপিছত নেক্সট বেটেৰীটো আপোনাৰ আনিবলৈ পাহৰি গ'লোঁ। গতিকে এতিয়া ফোনেৰে কাম চলাব লাগিব। আশা কৰোঁ কোৱালিটি বেছি কম্প্ৰমাইজ হোৱা নাই, আৰু ইয়াতে বেছি হাল্লা হুল্লা নাই, গতিকে আপোনাৰ বেছি প্ৰব্লেম এটা নহয়। আৰু যিয়ে কি নহওক, ডিজাইন ফিল্ডাৰ ভাই, হাই, বছৰত এবাৰ ভিডিঅ' আহে তাৰ, গতিকে আপোনালোকে মেবি দেখা নাপায়। কিন্তু যিয়ে নহওক, কালি তাৰ চেম ব্লগ এটা আহিব তাৰো, গতিকে মই তাৰ চেনেলটোৰ লিংকটো ছাবস্ক্ৰাইব কৰিব, আপুনি তলত চাই ল'ব আপোনালোকেও। নইজ আছে। তো বলক, যাত্ৰাটো আৰু কণ্টিনিউ কৰোঁ আমি। চান্দুবিলৈকে পাব আৰু বেছি সময় নাই, চাগে মষ্ট প্ৰবেবলি 20 কিলোমিটাৰমান আছে। বলক। আমি বৰ্তমান পালোঁ, আৰু অলমষ্ট পাম আৰু বেছি টাইম নাই, আৰু 12 কিলোমিটাৰমান আছে চাগে। কিন্তু তথাপিতো আমি অলপ এটা ভিউ ব্ৰেক, বেকগ্ৰাউণ্ডটো চাওঁ আপুনি, জাষ্ট মোৰ পিছফালে, সেইটো কাৰণে ৰখিছোঁ। আই মিন বহুত বিউটিফুল হয়। ইহঁতে ব্ৰেক লওক, আৰু মই তেতিয়ালৈকে আপোনালোকক এটা স্মল চাই টাইম লেপছ এটা এনজয় কৰাওঁ। আমি বৰ্তমান আহি পালোঁ। সকলোকে দেখাওঁ, ভাস্কৰ হাই, আহা, চবকে ইন্ট্ৰডাকশ্যন কৰি দিওঁ। তো আজি গোটেই পল্টনটো আমি এই গোটেইবোৰ আছোঁ,
চবে হাতী বুলি কম দেই এইটো শিয়াল আমাৰ এইটো আমাৰ শিয়াল হাতী ইউনিভাৰ্চেল শিয়াল এইটো আমাৰ ধুতি ফাটা ধুতি বৰ্তমান পেণ্ট পিন্ধি আছে বাৰু তথাপিতো মোৰ ছাৰ হয় গাখীৰ পানী চাই এলান নহয় নহয় কিন্তু গতিকে এতিয়া খোলা কথা আপোনালোকে বেয়া নাপাব ইয়াৰ ছাৰ মই বাকী যাওঁ নেকি তো বৰ্তমান আমি বোট ৰাইড কৰি আছোঁ আপোনালোকৰ আৰু ধীৰেশ মানে বহুত আদা কৰি আছে পাৰৰ পৰাই আমাক ভয় খুৱাবলৈ আৰু নাই প্ৰব্লেম নাই একো কথা নাই আমাৰ কিনো আছে আমি এনজয় কৰি আছোঁ ফাইনেলি আমাৰ বোট ৰাইডটো অভাৰ হৈ গ'ল আৰু এতিয়া আমি ইয়াৰ পৰা যাম অলপ টি ব্ৰেক এটা লওঁ এণ্ড বোট ৰাইডটো কমপ্লিট হ'ল বোট ৰাইডটো শ্বৰ্ট লগতে টাইম লেপছটো আশা কৰোঁ আপোনালোকে এনজয় কৰিছিল এণ্ড নেক্সট এতিয়া আমি তাৰে এটা পিকনিক স্পট আছে তাৰ সেইটো চাইডে তো তালৈকে যাম বুলি ভাবিছোঁ এতিয়া ইয়াৰ পৰা তালৈকে যাওঁ এণ্ড দেন ঘৰত যাম বলক তো হে এভৰিৱান তো মোৰ ব্লগটো এডিট হৈ গ'ল কালি আপোনালোকে আপলোডত পাই যাব তো লাষ্ট খণ্ডখিনি মই ব্লগটো এণ্ড কৰিব পাহৰি গৈছিলোঁ তো মই তাৰ কাৰণে আপোনালোকক সন্মুখত আহোঁ আৰু লগতে অলপমান জাৰ্ণিটোৰ বিষয়ে ডিটেইলছ দি দিওঁ তো মই গৈছোঁ নলবাৰীৰ পৰা চান্দুবিলৈকে তো ৰুটটো অভিয়াছলি গুগল মেপতো চাইছোঁ আৰু মোৰ এজন লগৰ ল'ৰা ভালকৈ চিনি পাইছিল মই যোৱা নাছিলোঁ তো ফাৰ্ষ্ট টাইম গৈছিলোঁ গতিকে মই চিনি পোৱা নাছিলোঁ তো তাৰ পিছে সিহঁতক ফ'ল' কৰিছিলোঁ যিহেতু আমি নজন আছিলোঁ তো প্ৰব্লেম হোৱা নাই প্লাছ মই অলপমান ইনফো দি দিওঁ আপোনালোকক যেনেকুৱা ফৰ এক্সাম্পল ৰাস্তাটো কেনেকুৱা আছিল তো যিটো ৰুট আছিল য়েছ ৰাস্তাটো অলপ ঠেক হয় বেছি ডাঙৰ নহয় কিন্তু ৰাস্তাটো ভাল হয় গতিকে একো প্ৰব্লেম নাই জাষ্ট অলপমান যিহেতু গাঁও এৰিয়া হয় তো বেছি স্পীডত চলাব মই ৰেকমেণ্ড নকৰোঁ কাৰণ গৰু ছাগলী থাকে বা মানুহ থাকে এনেকৈ বাট লাহে লাহে গ'লেও ধুনীয়াকৈ পোৱা যায় এণ্ড তো ৰাস্তাটো ভাল আছিল যিহেতু প্ৰব্লেম নহয় এণ্ড বাই দ্য ৱে তাতে গৈ পেলাই যিটো ভিউ আছিল তো যাই পেলাই প্ৰথমটো এটা কথা যে ইমান ধুনীয়া জেগা হয় মানে ঠাইটো ইমান ধুনীয়া হয় কাৰণ কমপ্লিটলি নেচাৰেল ভিউ হয় তো তাত সিমান মানে হেৰি নাই কি অলপ নেটৱৰ্কৰ প্ৰব্লেম হ'ব আপোনালোকৰ বাট জিঅ' এয়াৰটেলে অলপ নেটৱৰ্ক পাই যায় তো যিয়ে নহওক এইখিনি আছিল তাৰপিছত আপোনাৰ যোৱাটো আৰু এণ্ড য়েছ ব'ট ৰাইডিং কৰিলোঁ তাতে তো ব'টত উঠিলোঁ এক্সপিৰিয়েঞ্চটো ভালে আছিল সেইটো এটা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছিল তো সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এণ্ড যদি কৈ আপোনালোকে যদি ব'ট ৰাইডিং কৰিব লাগে এতিয়া বৰ্তমান ব'ট ৰাইডিঙৰ কষ্টটো চলি আছে পাৰ পাৰ্চন 50 ৰুপিজকৈ তো সেইটো বস্তু মই জনাই থৈ দিলোঁ পিছলৈকে যদি এইটো চেঞ্জ হৈ যায় তেতিয়াহ'লে মই নাজানো বাট এতিয়ালৈকে বৰ্তমানলৈকে জাষ্ট নাও 50 ৰুপিজ হৈ আছে এণ্ড ইয়া ভাল হয় বস্তুটো যাই ভাল লাগে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো ভাল হয় তো এইখিনি আছিল মোৰ আজিৰ ব্লগটোত আৰু এইখিনি ব্লগটোত আৰু দীঘল নকৰোঁ আৰু বেলেগ একো কথা নকওঁ নেক্সট আপ টু ডেট ভিডিঅ'ছবিলাক আহি থাকিলে আপোনালোকে চাব এণ্ড আশা কৰোঁ এইটো ভিডিঅ'ত ভাল আছিল চেষ্টা কৰিছোঁ ভালকৈ বনাবলৈ আশা কৰোঁ ভাল হৈছে আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে ভাল লাগিব যদি ভাল লাগিছে তেন্তে লাইক কৰি দিব এণ্ড মোক ছাপোৰ্ট কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিতে ইমানতে সামৰণি মাৰোঁ ভিডিঅ'টো থেংক ইউ বাই বাই এণ্ড টেক কেয়াৰ